হেল্ল' এভৰিৱান, আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ এই সেউজীয়াখিনিৰ পৰাই। মানুহজনৰ লগতে আজি বাৰীত বডিগুটি ৰুম বুলি আহিলোঁ আৰু এই তামোল গছৰ গুৰিত থকা এই শুকান ঘাঁহখিনি ধুনীয়াকৈ কোৰখনেৰে চিকুণাই দিছোঁ। মানুহজনে এইফালে লাইন মাৰি থৈছে ধুনীয়াকৈ গুটি দিবৰ কাৰণে, আৰু ময়ো এইফালে ঘাঁহখিনি চাফা কৰি দিছোঁ যাতে সোনকালে গুটিখিনি ৰুই শেষ কৰিব পাৰোঁ। এতিয়া মই প্ৰতিটো লাইনতে এটা জোখত মই ধুনীয়াকৈ গোবৰবিলাক দি গৈছোঁ। অলপ সৰহকৈ গোবৰ দিলে মানে বেছি ভাল হয়। মই একাজলিকৈ গোবৰ দি গৈছোঁ। আৰু এতিয়া গোবৰ দি হৈ গ'ল যিহেতু গুটিখিনি উলিয়াই লৈছোঁ ৰুবৰ কাৰণে। এইটো মানুহজনে বজাৰৰ পৰা বডি গুটিৰ টেমা এটা কিনি আনিছিলে, আৰু এইফালে কাগজত ভাগ ভাগ কৰি কিনি অনা নে আগৰ ঘৰৰ আছিলে নাজানো, সেইখিনিও ধুনীয়াকৈ ৰুবলৈ কৈছে। আৰু এইখিনি ৰঙা বডি আৰু বটলত থকাখিনিও ৰঙাই আছিলে, আৰু কাগজত এইখিনি ভাগ কৰি বগা গুটি বান্ধি থোৱা আছে। এতিয়া মই বগা গুটিখিনি ৰুম। প্ৰথমতে যিটো গুটি পেটটো সেইটো তললৈ কৰি কিনে ৰুব লাগে। এনেকৈ মানুহজনে মাৰি এডাল লৈ গোবৰখিনি মাটিৰ লগত ভালকৈ মিক্স কৰি দিছে, আৰু ক'ৰবাত যদি জাবৰ জোথৰ আছে মিক্স কৰি দিয়া মাটিখিনিত সেইখিনিও ভালকৈ গুচাই মেলি দিছে। মই তাতে বডি গুটিবোৰ ৰুই গৈ আছোঁ। গ'ল নহয় আকৌ থাকি গোবৰ দি থকা লাইনকেইটাৰ মাজতে থাকি গ'ল দুটামান লাইন। আকৌ সেইখিনিতো মই এটা সমান জোখত আগৰ জোখৰ মতেই গোবৰখিনি একাজলিকৈ দি গৈছোঁ। কামৰ মাজতে আহিলোঁ অন্য এটা কাম কৰিবলৈ। জিকা গছৰ গুৰিত বহুত ঘাঁহ গজিলে, সেই ঘাঁহখিনিও অলপ চাফা কৰিবলৈ আহিলোঁ। দেউতাই সৰহখিনি কৰিলেই আৰু বাকী থকাখিনি ময়ো কৰি ল'লোঁ। বডি গুটিখিনি দি হোৱাৰ কাৰণে আপোনালোকক ভাবিলোঁ আমাৰ বাৰীখনো অকণমান দেখাই দিওঁ। আৰু এইফালে কঠীয়াখিনি চাওকচোন, অকণমান পানী দৰকাৰ আছিলে, তথাপিও ধুনীয়া দেখাইছে। লগতে আপোনালোকক দেখাইছোঁ আমাৰ ঘৰত থকা গোল নেমুজোপা কিমান বেছি এইবছৰ গোল নেমু লাগিছে। যোৱা বছৰ তাতোতকৈ বেছি লাগিছিলে, এইবছৰ যিমান লাগিছে, কিন্তু এইবাৰো ডাল ভৰি লাগিছে। আৰু ইফালে আগৰ যিখিনি দি থোৱা বডি গছ আছিলে, বডি ভালেমানখিনি লাগিছিলে, অলপ ছিঙি দিয়া হ'ল কাৰণ পোকৰ দৰৱ মাৰিব বুলি মানুহজনে সৰহখিনি ছিঙিলে, আৰু বহুত পোক লাগি গৈছে। পাতটো খাই দিছে, বডিবিলাকো মাজতে খাই দিছে, সেইকাৰণে মানুহজনে অলপ পোকৰ দৰৱ মাৰিলে। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কৰিব। বাই।